ৰাতিপুৱা শুই উঠি কেনেকৈ নিজৰ লগতে নিজৰ ছোৱালীজনী আৰু ঘৰৰ মানুহখিনিক খুৱাই বুৱাই আজৰি কৰিব পাৰোঁ সেইটো আমাৰ মাইকী মানুহবিলাকৰ মেইন কাম। গতিকে নিজৰ লগতে সিহঁতকো খুৱাই বুৱাই যদি আমি আজৰি কৰিব পাৰোঁ, বাকীখিনি কাম আমি আজৰি হ'ব পাৰোঁ মানে সোনকালে কৰি পেলাই। গতিকে নাইৰাক মই যেনে তেনে কৰি খুৱাই বুৱাই আজৰি কৰোঁ। তাইক আজিকালি মই এটা ডিম খুৱাবলৈ লৈছোঁ ৰাতিপুৱা। আনকালেতো মই মানে ভাতৰ লগতে তাইক দিওঁ, কাৰণ তাই খালী ডিম খাবলৈ খুব বেয়া পায়, ভাতৰ লগত খায় আৰু আমলেট কৰি খায়। বাট মই তাইক আদত কৰাই আছোঁ এজ এ প্ৰটিন। ডিম হওক, চিকেন হওক, গাখীৰ হওক, এইবিলাক আমাৰ ইম্পৰ্টেণ্ট। আমি ডাঙৰবিলাকেও খাব লাগে, কাৰণ প্ৰটিন আমাৰ ইমিউন ছিষ্টেমৰ কাৰণে বহুত জৰুৰী, আপোনালোকে জানে। বাৰু তাইক খুৱাই বুৱাই ল'লোঁ আৰু এইফালে কাপোৰ অলপ তিয়াই থৈছিলোঁ গামলাটো আৰু বাল্টিঙতো, আৰু এইখিনি ধুই লৈছোঁ। আচলতে ছামাৰ ভেকেশ্যন চলি আছে যিহেতুকে, স্কুল থাকিলেতো ৰাতিপুৱা যেনে তেনে কৰি মেলি ওলাই যাওঁ, আহি পেলাই কৰিবলৈ মন নাযায়, প্লাছ মায়েও কৰি থৈ দিয়ে, কিন্তু কিছুমান ডিপ ক্লিনিং কৰা নহয়, যিখিনি ডেইলি গা ধোৱা কাপোৰ সেইবোৰে ধোৱা হয়। এতিয়া মই গা ধোৱা কাপোৰেই ধুই আছোঁ। পিছে যিহেতুকে ছামাৰ ভেকেশ্যন হৈ আছে, মই ভাবিলোঁ পিছততো সময় নাপাম, এতিয়াই যদি মই কামখিনি কৰি ঘৰটো ক্লিন নকৰোঁ পিছত আকৌ বহুত দিনলৈকে থাকি যাব। গতিকে মই A to Z ওপৰৰ ঘৰৰ পৰ্দা চৰ্দা চব ধুই মেলি আজৰি কৰিলোঁ, বিছনা ছেট কিবাকিবি, আৰু মই কম্বলৰ কভাৰ কম্বল চব ধুলোঁ। বাছ ঠাণ্ডা দিন আহিলে উলিয়াই কিনি আৰু অলপ ৰ'দাই পেলাই ল'ব পৰাকৈ এনেকৈ চব ধুই কিনি আমি ডিভানত ভৰাই দিলোঁ। আৰু এইখিনি অলম'ষ্ট কাম মোৰ শেষ হ'ল, আৰু এতিয়াও সময় আছে নাইৰাৰ স্কুল খুলিবলৈ। তাহাঁতৰ আগষ্টৰ 17ত খুলিব, কাৰণ আমাৰ জুলাই 15 তাৰিখমানৰ পৰাহে বন্ধ দিছিলে, সেইবাবে। গতিকে টাইমো আছে, কিন্তু নাইৰাৰো কিছুমান স্কুলৰ পৰা হোমৱৰ্ক দিছে, সেইখিনিও কৰিবলৈ আছে। আপোনালোকে দেখিব শেষলৈকে ভিডিঅ'টো। সিহঁতক অলপ এছাইনমেণ্ট টাইপত দিছে, যিহেতুকে নাইৰাইনো ক'ত কৰিব পাৰিব, কাৰণ তাই এইবোৰ প্ৰথম পাইছে আৰু মইতো লাগি ভাগি দিব লাগিব। গতিকে মই সেইটোতো ব্যস্ত থাকিব লাগিব, লগতে নিজৰ কাৰণেও পঢ়া শুনাখিনি থাকেই, আৰু নিজকতো টাইম দিবলৈ নাপাওঁৱেই। নিজৰ কেয়াৰ বুলি ক'লে একোৱেই নাই, আৰু আজিকালি ল'ৰা ছোৱালী হোৱাৰ পৰা নিজৰ কাৰণে কেতিয়াও টাইম দিব পৰা নাযায়। বাৰু যিয়ে নহওক, গৰম যে এনেকুৱা পৰিছে, গোপগোপনি গৰম, বাহিৰত ৰ'দ নাই, কিন্তু গৰমে একদম একো কাম কৰিবলৈ দিয়া নাই। মোৰ গোটেই গা তিতি শেষ হৈ গ'ল। আৰু এইফালে মই বাথৰুম মানে গোটেইখিনি কাপোৰ ধুই মেলি আহিলোঁগৈ, আৰু ৰ'দ নাই, ৰ'দ বুলিবলৈ অকণ নাই, হ'লেও ওপৰত ক্লিপ লগাই থৈ আহিছোঁ বতাহতে শুকাব বুলি, আৰু কাপোৰটো জমা কৰি থৈ দিব নোৱাৰি। এইফালে মই বাথৰুমৰ ৱালকেইখন ধুলোঁ, কিন্তু মই হাৰপিক দি পেলাই মানে বাথৰুম হাৰপিক দি পেলাই ধুম বুলি ভাবি আছোঁ। সেইটো এবাৰ ডিপ ক্লিন কৰি ল'লে মই আৰু ওপৰৰ ঘৰৰ কাম আজৰি। এইকেইদিন মই ওপৰৰ ঘৰতে মানে চব কাম কৰি আছোঁ, তলৰখিনি মায়ে কৰি অলম'ষ্ট মই শুই উঠালৈকে আদায় কৰি দিয়ে, আৰু ডেইলি মানে তলৰ ঘৰটো চাফা কৰা হয়, ওপৰৰ ঘৰটো নহয়। সেইবাবে মই এইকেইদিন ওপৰখিনি চাফা কৰি বাথৰুম চাথৰুমটো কাপোৰখিনি মানে ডেইলি ধুই শেষ কৰিছোঁ। আৰু আজি হয়তো মোৰ লাষ্ট ডে যে ডেইলি কাপোৰ ধুব নালাগে। আৰু এইফালে বাথৰুমটোতো মই সদায় গা ধোৱাৰ আগত কাপোৰ ধুই চাফা কৰোঁ। আমাৰ ওপৰ তল দুইটা বাথৰুম, তলৰটো মায়ে কৰি আছে এতিয়া, ওপৰৰখিনি ময়ে কৰি আছোঁ। আৰু এই ফ্ল'ৰখন মই সদায় শুকান ৰাখোঁ, কাৰণ ৱাইপাৰ, আপোনালোকে মোক দেখিছে চাগে ভিডিঅ'টোত, যেইবাৰ হেৰি কৰিছোঁ মই ৱাইপাৰ মাৰিছোঁ, আৰু মই মাৰোঁৱেই। মই হাত ধুবলৈ আহিলেও ৱাইপাৰখন মাৰি থৈ যাওঁ, কাৰণ ফ্ল'ৰটো শুকাই থাকিলে আমাৰ কাৰণে ভাল, কাৰণ ঘৰতো সৰু বাচ্ছা আছেই, আমিও কেতিয়াবা পৰি যাব পাৰোঁ তিতি থাকিলে অকস্মাত। গতিকে সেইখন শুকাই ৰখাটো ইম্পৰ্টেণ্ট। সেইফালে নাইৰাকো গা পা ধুৱাই ল'লোঁ, তাইক গা পা ধুৱাই আজৰি কৰি মই মানে গা ধুম, তাৰপৰা আমি খাম। আৰু আজি পিছে মোৰ টি কেক অৰ্ডাৰো আছে, গতিকে মই সকলো কাম একদম পটাপট মোবাইল চোবাইল নোচোৱাকৈ মানে আজৰি হৈছোঁ, কাৰণ টি কেক বনাবলৈ টাইম থাকে। আৰু অলপ আউটিঙত যাম ভাবিছিলোঁ, বাট বৰষুণ দিয়াৰ কাৰণে যাব নোৱাৰিলোঁ। এইফালে গধূলি নাইৰাৰ অলপ প্ৰজেক্টৰ বস্তু আনিলোঁগৈ, আপোনালোকে দেখিবই, কাৰণ প্ৰজেক্টত আপোনালোকে এইবোৰ কিবাকিবি ফ্ৰুটছ, ভেজিটেবল, ডমেষ্টিক এনিমেল এনেকৈ মানে পিকচাৰৰ লগত নাম লিখি পেলাই এনেকৈ দিছে। গতিকে আজি মই জাষ্ট ফ্ৰণ্টৰ পেজটো বনালোঁ, আৰু তাইনো ক'ত কৰিব পাৰিব, গতিকে আমিয়ে কৰি দিব লাগিব। কিন্তু যিখিনি লিখিবলৈ লগীয়া আছে সেইখিনি মই তাইকে লিখিবলৈ দিছোঁ। বাকী এইটোতো তাই প্ৰথম পাইছে, তাই এইটোৰ ওপৰত ইমান অভিজ্ঞতা নাই, গতিকে শিকাইছোঁ, দেখক, তেতিয়া ডাঙৰ হ'লে পাৰিব। নাজানো স্কুলত কি হয়। বাকী ফ্ৰণ্টৰ পেজটো কেনেকুৱা হৈছে আপোনালোকে জনাব। মই পিছে মোবাইলত চাই অলপ চলপ আঁকিছোঁ, কিন্তু কেনেকুৱা আছে ক'ব। কিন্তু মই নাইৰাক লিখিবলৈ দিছোঁ দেই, মই নাই লিখা। আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ভিডিঅ' কৰিবলৈ আচলতে সময়ো নোলায়, আৰু মই ইয়াৰ পাছত টি কেকৰ ৰেচিপিটো দেখাম, আপোনালোকে চাব। তেতিয়ালৈ আহোঁ, বাই।